হাই ফ্ৰেণ্ড, কি খবৰ? সকলো চাগে ভালে আছে। মোৰো ভালেই অলপ অলপ। এতিয়া ৰাতিপুৱা মৰ্ণিং 5টাত একেবাৰে ওলাই আহিছোঁ পথাৰলৈ বুলি ভুই ৰুবৰ কাৰণে। বাট আমাৰ ঘৰত নহয়, মামাহঁতৰ ঘৰত। তো মামাহঁতৰ ঘৰত আছোঁহি। তো মামাহঁতৰ ঘৰৰ পৰা মানে কি ৰুবলৈ বুলি আহিছোঁ। মানে কি গৈ আছোঁ মানে পোৱাগৈ নাই। মানে মামাহঁতৰ ঘৰৰ পৰা মানে য'ত ৰুবলৈ গৈ আছোঁ তালৈ চাগে 1 ঘণ্টামানকৈ বেছিয়ে লাগে। তো গৈ থাকিবলৈ পোৱাগৈ নাই। সেই আগত মামীহঁত গৈ আছে, পাছত মই গৈ আছোঁ। আৰু মানে কি বতৰটো এনেকুৱাকৈ ওলাই আহিছে, একদম মানে ৰ'দ দিয়ালৈকে ওলাই আহিছে। দিনটো ৰুই কি হ'ব চাগে ভাবি পোৱা নাই ৰ'দত। মোৰকচোন গৈ থাকোঁ ৰুবলৈ বুলি। বিৰাট ভয় লাগে। তো এতিয়া এইডোখৰ আহিলেও তো মামাই অকণ বাইকত আনি দিলে দুইখন। তো এইফালে চাওকচোন কেনেকৈ কোন নেকি মানে আহিবলগীয়া হৈছে। তো সেইটো কি সোমাই গৈ আছোঁ মানে মানুহৰ ঘৰে আহিবলগীয়া হৈছে পথাৰখনলৈ। তো এইপিনে গৈ পিনি এই চাইডে আৰু এটা বস্তু এইটো চাওক কি লৈ আনিছোঁ। মানে ইমানেই জোক পানীত নামিব নোৱাৰোঁ। লাইফত ফাৰ্ষ্ট টাইম মানে ইমান জোকত ৰুবলৈ আহিছোঁ। মানে ৰুম বহুত ভয় লাগে জোকলে। তো জোকত লগাবৰ কাৰণে মানে লগাই পিনি ৰুম আৰু তেতিয়া বোলে জোক নালাগে। তো বহুত ভয় লাগে ফাৰ্ষ্ট টাইম এনেকৈ ৰুম আৰু আকৌ জোক আছে, কি হ'ব আৰু। তো গৈ থাকোঁচোন এদিকে পথাৰলৈ, এদিকে গৈ আছোঁ। এয়া আহি পথাৰ পালোহি। মানে ইমানেই পানী একেবাৰে এপুকু মানে বহুত পানী। তাৰপিছত সেই ইহঁতে ৰুব যাওঁ, সেইটো পানীৰ কাৰণে ভিডিঅ' কৰিব পৰা নাই, ইমানেই পানী। ৰুবলৈ আহিছিলোঁ মানে পূৰা চাট এতিয়া এয়া ৰুলোঁ বহুত ডোখৰ ৰোৱা হ'ল। তো ৰুই থাকোঁতে বোলে ওপৰলৈ মই গৈ চাওঁচোন, এতিয়া ওপৰলৈ মই গৈ চাইছোঁ বোলে একদম পূৰা ৰ'দ ওলাই আহিছে একেবাৰে। ইমান ৰ'দতো ৰুব নোৱাৰোঁ। তো ইমানখিনিলৈকে ৰুলোঁ আৰু খালি বহুত জোকে খালে। মানে জোকৰ হিচাপ কৰিবলৈ পোৱা নাই, ইমান জোকে খালে। তো আৰু মানে জোকে খোৱাৰ কাৰণে মই অকণমান আহি আলিত ৰখি দিছোঁহি। তো এইপিনে মামী ৰৈ আছে, মামী দুজনীয়ে। মানে আমি 3জনীয়ে ৰুইছোঁ, মামী 2জনী আৰু মই। তাৰপিছত মানে ইমানেই জোকে খালে আৰু ক'ব নালাগে। তো ওচৰৰ পথাৰবিলাক ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে। খালি মোকেহে জোকে পূৰা খালে। সেইকেইজনীক জোকে নাই খোৱাও, কিন্তু মোক পূৰা জোকে খালে, হিচাপ কৰিব নোৱাৰাকৈ জোকে খালে। এতিয়া আৰু অকণমান আছে আৰু পেলাই যামগৈ আৰু। একদম পূৰা ৰ'দ, একেবাৰে ৰ'দে ফাটি ওলাই আহিছে। তো ইমান ৰ'দত ৰুব নোৱাৰি, বহুত ডোখৰ ৰোৱা হ'লে পিনে। তো বহুত ডোখৰ ৰোৱা হ'ল আৰু এতিয়া তাৰপিছত যাবলৈ ওলাইছোঁ আৰু। মানে জোকে খাই ইমানেই জোকে খাই, লাইফত ফাৰ্ষ্ট টাইম মই এনেকুৱা জোকে খোৱা মাটিত ৰুই পাইছোঁ। সৰুৰ পৰা ইমান ডাঙৰ হ'লে মানে কি ৰুই পোৱা নাই বাৰু, ফাৰ্ষ্ট টাইম ৰুইছোঁ। তাকো একদম জোকে খোৱা মাটিত, দ মাটিত ইমানেই জোকে খালে ক'বই নালাগে। মানে জোকেতো ইমান ভয় লাগে, তথাপিতো ইমান জোকে খাই দিলে আৰু কি কৰিব, উপায় নাই আৰু। মামাহঁতৰ ঘৰত আৰু বুলি ৰুই দিছোঁ আৰু। তো নিজৰ খেতি কৰা নাই এতিয়ালৈকে, কৰিব আৰু। তো সমানে মামাহঁতৰ ঘৰতে ৰুই দিলোঁ। তো ইমান জোকে খালে একেবাৰে। আৰু নিজৰ ঘৰতো কৰে, কিন্তু খালি এনেই ৰোৱা তোলাত নাযাওঁ কৰিবলৈ। তো মামাহঁতৰ ঘৰত আহি ৰুম বুলি জোকে খাই অৱস্থাই বেয়া কৰিলে। আৰু এতিয়া আৰু যাবলৈ ওলাইছোঁ আৰু অকণমান এইডোখৰ ৰাস্তা আৰু ৰুই পিনে যামগৈ আৰু।
এয়া এতিয়া আৰু ৰুই মেলি শেষ হ'লে পানীয়ে আহি আছোঁ আৰু তো এদিকে দলং আছে পানী বহুত না সেনেকৈ যাব লাগিব আৰু ৰুই মেলি খতম হ'ল আহি গ'লোঁ এতিয়া ইমান ৰ'দ মানুহৰ একেবাৰে কালাৰে চেঞ্জ হৈ গ'লে ৰুই মেলি শেষ হ'ল তো আহি গ'লোঁ এতিয়া বাই হাবিয়া আৰু এতিয়া যাব লাগিব বহুত দূৰ এঘণ্টামান চাগে বেছিয়ে হ'ব